পৰীক্ষাত কোনো ধৰণৰ ভুল নকৰাকৈ আৰ্টিকেলছ আমি কেনেকৈ শুদ্ধকৈ ব্যৱহাৰ কৰিব পাৰোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰোঁ। আৰ্টিকেলছ আমি জানো দুই প্ৰকাৰ, কিন্তু তাৰ আগতে আমি জানিবলৈ চেষ্টা কৰিম আৰ্টিকেল কাক কয়। আৰ্টিকেলছ বুলিলে আমি কি বুজি পাওঁ? ধৰি লওক কোনোবা এটা শ্ৰেণীত এদিন মই গৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ক'লোঁ যে মোক ৰঙা কলমটো দিয়া, মোক কি দিয়া? এটা ৰঙা কলম দিয়া। তো সিহঁতে কি কৰিব, যিটো ৰঙা কলম সেইটোহে দিব আৰু বেলেগ পেন কিন্তু নিদিয়ে। কিন্তু আন এদিন যদি গৈ কওঁ যে মোক যিকোনো এটা কলম দিয়া, তেতিয়া কিন্তু সিহঁতে ৰঙা হ'ব পাৰে, ব্লু হ'ব পাৰে, ব্লেক হ'ব পাৰে, ব্লেক কালাৰৰ পেন হ'ব পাৰে, সিহঁতে যিকোনো এটা দিব পাৰে। তো যেতিয়া মই ক'ম যে মোক এটা ৰঙা কলম দিয়া, সেইটো হৈছে ডেফিনিট, মানে সেই বস্তুটো স্পেচিফিক কৰি জনোৱা হৈছে। যেতিয়াই স্পেচিফিক কৰি জনোৱা হয় তেতিয়াই কোৱা হয় ডেফিনিট আৰ্টিকেলছ, আৰু তেতিয়াই ব্যৱহাৰ কৰিম আমি দি। আৰু যেতিয়া ইনডেফিনিট মানে মোক যিকোনো এটা, তেতিয়া হ'ব এ নাইবা এন। তো আমি তেতিয়া বুজি পালোঁ যে আৰ্টিকেলছ দুই প্ৰকাৰ হয়, এটা হৈছে ডেফিনিট আৰ্টিকেল আৰু আনটো হৈছে ইনডেফিনিট আৰ্টিকেল। ডেফিনিট পৰীক্ষাত হয়তো দিব পাৰে তলৰ কোনটো আৰ্টিকেল নহয়, অপশ্যন এ, অপশ্যন বি এন, অপশ্যন চি ডি, অপশ্যন ডি অন দি দিলে। তো আমাৰ সেইকাৰণে কি হয়, আমি যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি যেতিয়াই ল'ম আমি কনচেপ্ট ক্লিয়াৰ কৰিম, তেতিয়া আমাৰ কোনো ধৰণৰ অসুবিধা নহয়। গতিকে এতিয়া মোৰ এটা প্ৰশ্ন আপোনালোকে কমেণ্ট বক্সত জনাব। আমি পাইছোঁ ইংৰাজীত পাৰ্টছ অফ স্পীচ 8 প্ৰকাৰ। এই 8 প্ৰকাৰৰ কোনটো হয় আৰ্টিকেল যিটো আছে AND, এই 8 প্ৰকাৰৰ কোনটো হয়? নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰজেকশ্যন, ইয়াৰ কোনটো হয়? তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আজিৰ এই ভিডিঅ'টোত এ আৰু এনৰ ব্যৱহাৰৰ বিষয়ে জানিম। এ আৰু এনৰ ব্যৱহাৰৰ প্ৰথমতে আমি এৰ ব্যৱহাৰৰ বিষয়ে জানিম। তো এৰ ব্যৱহাৰৰ বিষয়ে জনাৰ আগতে আমি প্ৰথমতে জানিম যে এৰ পৰা জেডলৈকে ইংৰাজী যি আখৰকেইটা যে আছে, এইকেইটা আছে 26টা লেটাৰ্ছ বা আখৰ আছে। এই আখৰকেইটাক আকৌ দুই ভাগত ভাগ কৰা হৈছে, ভাৱেল আৰু কনচনেণ্ট। ভাৱেল কেইটা? ভাৱেল 5টা, A-E-I-O-U, আৰু বাকী যি আছে 21টা, এইকেইটা হৈছে কনচনেণ্ট। তো ঠিক আছে, আমি এতিয়া চাম যে এতিয়া আমি আৰম্ভ কৰিম এৰ ব্যৱহাৰ। এৰ ব্যৱহাৰ কি আছে? ডেছ পেন। এই পেন শব্দটোৰ আগত আমাক কি কৰিব দিছে? আৰ্টিকেল বহুৱাব দিছে। আমি চাম এই পেন শব্দটোৰ প্ৰথম আখৰটো কি আছে, ভাৱেল নে কনচনেণ্ট? আমি জানো ভাৱেল হৈছে 5টা, A-E-I-O-U। তো তেতিয়াহ'লে পি এই আখৰটো ভাৱেল নহয়। যিহেতু ভাৱেল নহয়, ইয়াৰ আগত কি হ'ব? এ হ'ব। ঠিক সেইদৰে বল শব্দটোৰ প্ৰথম আখৰটো কি আছে? বি আছে, সেইকাৰণে ইয়াৰ আগতো কি হ'ব? এ হ'ব। অৰ্থাৎ আমি বুজি পালোঁ যে যদি ভাৱেল হয় তেতিয়া হ'ব এন, আৰু যদি কনচনেণ্ট হয় তেতিয়াহ'লে হ'ব এ। কিন্তু এই কথাটো সদায় নেখাটে। কেনেকৈ নেখাটে মই আলোচনা কৰি আছোঁ। এতিয়া চাওঁ ৰুল 2। আমি ৰুল 1ত পালোঁ যে কি হয়, যে আৰ্টিকেল বহুৱাব লগাৰ প্ৰথম আখৰটো যদি, যিটো শব্দত আমি আৰ্টিকেল বহুৱাম সেই শব্দটোৰ প্ৰথম আখৰটো যদি কনচনেণ্ট হয়, এ হয়। কিন্তু এইবাৰ চাম ভাৱেল যদি হয়, শব্দটোৰ প্ৰথম আখৰটো যদি ভাৱেল হয়, তথাপি আমাক কি কৰিব লাগিব? এ বহুৱাব লাগিব। কেনেকৈ আলোচনা কৰিম। এতিয়া চাওক, ডেছ ইউনিভাৰ্চিটি, ইয়াৰ উচ্চাৰণটো যদি আমি লিখোঁ প্ৰথমতে কি আহে? ইউ আহে। যদি কোনো শব্দৰ, যিটো শব্দৰ আগত আমাক কি কৰিব দিছে? আৰ্টিকেল বহুৱাব দিছে, আৰু সেই শব্দটোৰ উচ্চাৰণত প্ৰথমতে ইউ আহে, তেতিয়া আমি কি কৰিম? এ ব্যৱহাৰ কৰিম। যদিও বা সেই শব্দটোৰ প্ৰথম আখৰটো কি হয়? ভাৱেল হয়। ঠিক সেইদৰে ইয়াৰ নেক্সট যিটো আছে ডেছ 1 ৰুপি কইন, ইয়াত কি আছে? ওৱান বুলি আমি যেতিয়া কওঁ তেতিয়া ৱা আহে, ৱা। ইউ যেনেকৈ আহিলে কি হ'ব? এ হ'ব। ঠিক সেইদৰে ৱা আহিলেও, ভাৱেল থাকিলেও তাৰ আগত কি হ'ব? এ হ'ব। অৰ্থাৎ আমি পালোঁ যে ইউ বা ৱা যদি আহে, যিটো শব্দৰ আগত আমাক আৰ্টিকেল বহুৱাব দিয়ে, সেই শব্দটোৰ উচ্চাৰণত যদি ইউ বা ৱা আহে, তেতিয়া সেই শব্দটোৰ আগত আমাক কি কৰিম?
আমি ভাৱেল থকাৰ সত্ত্বেও সেই শব্দটোৰ আগত আমি এ ব্যৱহাৰ কৰিম লাষ্ট 3 নম্বৰ ৰুলছ যিটো আছে যেনেকুৱা ইয়াত মই দিছোঁ যে বি এ আমি জানো বি এ ইয়াৰ ফুল ফৰ্মটো হৈছে বেচেলৰ অফ আৰ্টছ অৰ্থাৎ এইটোক আমি কওঁ শ্বৰ্ট ফৰ্ম বা এব্ৰিভিয়েশ্যন অসমীয়াত যাক কোৱা হয় সংক্ষিপ্ত ৰূপ এই এনেকুৱা যদি আমাক কি দিয়ে এব্ৰিভিয়েশ্যন দিয়ে আমি কি কৰিম ইমান কঠিনত নাযায় আমি প্ৰথম আখৰটোৰ উচ্চাৰণটো লিখিম ইংৰাজীত যেনেকৈ ইয়াত আছে কি বি যদি আমি লিখোঁ দেখিম যে প্ৰথমতে কি আহে কনসনেণ্ট আহে যদি কনসনেণ্ট আহে তেতিয়া কি কৰিম আমি এ ব্যৱহাৰ কৰিম আৰু যদি ভাৱেল আহে তেতিয়া আমি কি কৰিম এন ব্যৱহাৰ কৰিম কিন্তু ইয়াত দেখা গ'ল যে বি আহিছে মানে কনসনেণ্ট আহিছে কাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিছোঁ এ ব্যৱহাৰ কৰিছোঁ অৰ্থাৎ আমি বুজিব যে যেতিয়াই আমি দেখিম যে এব্ৰিভিয়েশ্যনৰ আগত আমাক আৰ্টিকেলছ বহুৱাব দিছে তেতিয়া আমি কি কৰিম এব্ৰিভিয়েশ্যনৰ প্ৰথম আখৰটো লক্ষ্য কৰিম উচ্চাৰণটো লিখিম ইয়াৰ দেখা গ'ল যে লিখাৰ পিছত প্ৰথম আখৰটো ভাৱেল আহিছে তেতিয়া এন আৰু যদি কনসনেণ্ট আহে তেতিয়া হ'ব এ ঠিক সেইদৰে ডি চি ডিৰ প্ৰথমতে যদি আমি লিখোঁ ডি আই তেতিয়াহ'লে কি হ'ব এইটো এ হ'ব এতিয়া আমি এনৰ ব্যৱহাৰখিনি চাম আমি ৰুল 1ত যেনেকৈ এৰ বেলিকা পাইছোঁ যে কনসনেণ্ট হ'লে এ হয় ঠিক সেইদৰে ইয়াত আছে কি অৰেঞ্জ অৰ্থাৎ প্ৰথম আখৰটো কি আছে অ মানে ভাৱেল আৰু ভাৱেল হোৱাৰ কাৰণে ইয়াত কি হ'ব এন হ'ব এতিয়া প্ৰশ্ন হয় আগততো আমি পালোঁ যে ভাৱেল আছিল তথাপিও কি হৈছে এ হৈছে ইয়াৰ ডিফাৰেঞ্চটো চাওঁ যেতিয়া আমি উচ্চাৰণ কৰিছিলোঁ ইউনিভাৰ্চিটি তেতিয়া ইউ আহিছিল ঠিক সেইদৰে ওৱান যেতিয়া আমি কৈছোঁ তেতিয়া ৱা আহিছিল কিন্তু অৰেঞ্জ বুলি কওঁতে ইউ বা ৱা দুয়োটাৰ কোনোটোৱে নাহে সেইকাৰণে কি কৰিছোঁ ইয়াত ভাৱেল থকাৰ কাৰণে আমি এন ব্যৱহাৰ কৰিছোঁ তাৰমানে আমি বুজি পালোঁ যেতিয়া আমি কোনো শব্দৰ আগত য'ত আমাক আৰ্টিকেল বহুৱাব দিছে আমি এ বা এন ব্যৱহাৰ কৰিম তাত আমি চাম যে ভাৱেল আছে ভাৱেল থকাৰ সত্ত্বেও ইয়াৰ উচ্চাৰণ ইউ বা ৱা হৈছে নেকি যদি ইউ বা ৱা হৈছে এ ব্যৱহাৰ কৰিম আৰু ইউ বা ৱা হোৱা নাই তেতিয়াহ'লে আমি এন ব্যৱহাৰ কৰিম এই দ্বিতীয়টোত আছে আমব্ৰেলা তো কি হ'ব এইটো এন আমব্ৰেলা ডেছ অনেষ্ট মেন এতিয়া আমি ৰুলছটো যেনেকৈ আমি পাইছোঁ যে সদায় ভাৱেল থাকিলেও কি নহয় এন নহয় ঠিক সেইদৰে সদায় কনসনেণ্ট থাকিলেও এইবাৰ এই ক্ষেত্ৰত এনৰ ব্যৱহাৰৰ ৰুলটোৰ ক্ষেত্ৰত আমি জানিম যে সদায় কনসনেণ্ট থাকিলেও কি নহয় এ নহয় কেনেকৈ যাওঁ ইয়াৰ প্ৰথম এক্সাম্পলটো আছে অনেষ্ট মেন আমাক আৰ্টিকেল বহুৱাব দিছে অনেষ্ট শব্দটোৰ আগত আমি এই শব্দটো যদি আমি লক্ষ্য কৰোঁ এই শব্দটোত প্ৰথম আখৰ দুটা আছে এইচ অ' আমি সাধাৰণতে কি কৰোঁ প্ৰথম আখৰটোৰ উচ্চাৰণ আগত হয় তাৰপিছত দ্বিতীয় আখৰটোৰ উচ্চাৰণ হয় কিন্তু এই ক্ষেত্ৰত কি হৈছে অনেষ্ট বুলি কওঁতে এইচৰ উচ্চাৰণটো হোৱা নাই ডাইৰেক্ট উচ্চাৰণ হৈছে অ'ৰ তো ডাইৰেক্ট উচ্চাৰণ যেতিয়া দেখিম আমি এইচ অ' একেলগে থাকি এইচৰ উচ্চাৰণ নহয় ডাইৰেক্ট অ'ৰ উচ্চাৰণ হয় তেতিয়া আমি কি কৰিম এন ব্যৱহাৰ কৰিম ঠিক সেইদৰে আৱাৰ যাক অসমীয়াত ঘণ্টা বুলি কোৱা হয় টাইমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আমি 1 ঘণ্টা 2 ঘণ্টা ডেছ আৱাৰ এটি এইচ অ'ৰ উচ্চাৰণ হোৱা নাই ডাইৰেক্ট অ'ৰ উচ্চাৰণ হৈছে সেইকাৰণে ইয়াতো হ'ব এন আৰু লাষ্টত আগত যেনেকৈ আমি এব্ৰিভিয়েশ্যন পালোঁ যে চাউণ্ডটো যদি ভাৱেল হয় অৰ্থাৎ আমি লিখিম ভাৱেল হ'লে এন কনসনেণ্ট হ'লে এ একটা সহজ উপায় আমি পাইছোঁ কি আমি কি কৰিম যিটো আখৰ দিব সেই আখৰটো আমি লিখিম ইংৰাজীত লিখিম যদি আমাৰ প্ৰথমতে ভাৱেল আহে তেতিয়াহ'লে এন আৰু কনসনেণ্ট আহিলে এ তো অলৰেডি আমি কনসনেণ্টৰ ব্যৱহাৰ পাইছোঁ যেনেকুৱা বি এ ডি চি তো এইবাৰ আমি দেখিম এন চি চি ইয়াত কি আছে এন চি চি বা এম এ এন চি চি তো এন চি চি বুলি ক'লে কি হয় প্ৰথম আখৰটোৰ আমি চাম কি আছে এনটো আমি যদি লিখোঁ এ এন অৰ্থাৎ ইয়াত কি হ'ব এ এন হ'ব এম এ মাষ্টাৰ অফ আৰ্টছ তো প্ৰথমতে কি আছে এমটো যদি আমি লিখোঁ এম অৰ্থাৎ প্ৰথমতে আহিল আমাৰ কি ভাৱেল তো তেতিয়াহ'লে কি হ'ব এন তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিবা নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংকছ ফৰ ৱাচিং